নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক প্ৰেম আৰু জীৱনলৈ স্বাগতম জনাইছোঁ। আপোনালোক প্ৰায় জানে যে ভালপোৱা সংসাৰৰ সকলোতকৈ পবিত্ৰ বন্ধন হয় আৰু সঁচা অৰ্থত ই বান্ধোনৰ পৰাও মুকলি হয়, অৰ্থাৎ স্বতন্ত্ৰ হয়। এতিয়াও বুজা নাই কিজান? কৈ আছোঁ। যদি কোনোবাই আপোনাৰ প্ৰেম অস্বীকাৰ কৰে, যদি আপোনাৰ ভালপোৱা বুজিয়ে নাপায়, তেতিয়া বাৰু কি কৰে আপুনি? হয়তো আপুনি তেতিয়া দুখ অনুভৱ কৰিব, হয়তো আপুনি চলেৰে ভালপোৱা ল'বও বিচাৰিব আৰু হয়তো বলপূৰ্বক ভালপোৱাৰ ওপৰত অধিকাৰো কৰিব বিচাৰিব। কিন্তু এইটো আৱশ্যক নহয় যে আপুনি যাক ভাল পায় তেওঁ যে আপোনাকে ভাল পাবই লাগিব। কাৰণ ভালপোৱা বা প্ৰেম এয়া কোনো বস্তু নহয়, না ৰাজ্য হয়, না টকা পইচা, যাক আপুনি চল আৰু বলেৰে নিজৰ কৰিব পাৰিব। প্ৰেম সেই শক্তি হয় যি আপোনাৰ কাৰণে সকলো বন্ধন এৰিব পাৰে, কিন্তু নিজেই বন্ধনত কেতিয়াও নফচে। যাক আপুনি সঁচা ভাল পায় তেওঁক আপুনি স্বতন্ত্ৰভাৱে এৰি দিয়ক, কাৰণ স্বতন্ত্ৰতাই যি ভাগ হয় জীৱনৰ সকলোতকৈ প্ৰিয় হয়। ভালপোৱা সঁচা হয় যদি আপোনাক তেখেতে এদিন নিশ্চয় বুজি পাব। তেতিয়ালৈকে নিস্বাৰ্থ ভাৱেৰে প্ৰেম কৰি যাওকচোন। স্বাৰ্থ আঁতৰি গ'লে প্ৰেম নিজে আহি যাব পাৰে। আশা কৰোঁ কথাখিনি বুজিব পাৰিছে। যদি ভিডিঅ'টোৰ কথাখিনি ভাল লাগিলে তেনেহ'লে এটা লাইক দিব আৰু বন্ধু-বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ। বাই বাই এণ্ড টেক কেয়াৰ।